নমস্কাৰ। আজি আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আজি আমি ভাত খাবলৈ ওলাইছোঁ। আমি ভাতৰ লগত লৈছোঁ এয়া জলকীয়া, এয়া দালি বটা, এয়া পিঁয়াজ, এয়া বেঙেনা পোৰা আৰু এয়া কলডিল ভজা, এয়া হৈছে উৰহি ভজা আৰু এয়া সৰু মাছেদি খাৰ বনাইছোঁ, পানীলাও আৰু এয়া গাখীৰ। এতিয়া আমি খাওঁ। আমি এতিয়া আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকিব।
খোৱা শেষ হ'লে অকণমান দৈ খাই দিব লাগে। আমি সেইকাৰণে ভাত খোৱা শেষ হোৱাৰ পিছত দৈ অলপমান খাই দিওঁ। কলফুল ভাজাৰ লগত বুট দিলে বিৰাট সোৱাদ হয়। সকলোৱে খোৱাৰ কাৰণে টেষ্টি হয়। এতিয়া মই দৈখিনি খাম। গৰম গাখীৰত দৈ। গৰম গাখীৰত পুৰণা দৈ অলপমান লগ কৰি থ'লে দৈখিনি সোনকালেও হয় আৰু ভালো হয়। মই দৈ আৰু ভাতেদি খাম। মই দৈ খাই ভাল পাওঁ ভাতেদি। যিকোনো প্ৰকাৰে দৈ খাব পাৰি। ভাত খোৱাৰ পিছতো খাব পাৰি আৰু ভাতৰ লগত সানি খালেও একে উপকাৰ থাকে। মই এতিয়া দৈ খাম। দৈৰ লগত অলপ নিমখ খাব লাগে। নিমখ কাষত আছে তাকে লৈছোঁ, তেতিয়া হজম হয়। গৰম গাখীৰৰ দৈ টেঙা নহয়, মিঠা লাগে। খাই চাবচোন।